শ্ৰী পৰমেশ্বৰ হাঁসদা কচু গাঁও। কি হৈছে আজি? আজি মই কাষ্ট চাৰ্টিফিকেট এফিডেভিট কৰিবলৈ আহিছিলোঁ। পিছত এফিডেভিট কৰোঁতে মই এটা উকিলক ধৰিছোঁ। পিছত সি প্ৰিণ্ট কৰি এটা উকিলৰ হাতত দিছিল, মানে চহী কৰিবলৈ। পিছত সি ক'লে তেতিয়া অফিচতে মাল খাই আছিলে। কোনে মাল খাই আছে? সেই উকিলজন দুজন নে তিনিজন চাৰিজন আছিলে। পিছত সি ক'লে অলপ পিছত হ'ব। পিছত মোক ৰখালে, 1.5 ঘণ্টামান থাকিলোঁ তাত। পিছত আকৌ গৈ উকিলক এটা যাৰ হাতত দিছিলোঁ মই এফিডেভিট কাগজটো, তাক লৈ তাত গ'লোঁ। পিছত সি ক'লে চিগাৰেট 4টা মোৰ কাৰণে লৈ আনা। পিছত মই ক'লোঁ চিগাৰেট আনিবলৈ মোক কৈছে। পিছত ক'লোঁ আপোনালোকে মাল খাই আছে, মোক চিগাৰেট আনিব কিয় কৈ দিছে। পিছত সি খং কৰিলে, ছাৰ তোৰ বাবাৰ পইচা দিয়া আমি মাল খাই নাই। পিছত মই ক'লোঁ যদি মাল তোর বাবার দিয়ে তুমি মাল খাই নাই, যদি এরকম হলে তোমার বাড়িতে যায় খাও, অফিসে খাবে কেন, আমি এরকম বললো। পিছত সি খং কৰি মোক এটা মালৰ বটল দি দলিয়াই মাৰিছে। পিছত মোক লগা নাই, এনেকৈ হ'লো ওপৰেদি গ'ল। পিছত আৰু মাংসৰ বাটি আছিলে, মাংসৰ বাটি দিলে মোক দলিয়াই মাৰিছে, ইয়াত লাগিছে, ইয়াত এতিয়াও আছে মাংসৰ ইয়েটো। পিছত সেই ওপৰেদি আহি টেবুলৰ ওপৰেদি জঁপিয়াই আহি মোক ইয়াত মাৰি কিনি আৰু গলা টিপিছে মোক। দুজন দি মোক এনেকা মোৰ ওপৰত ব্যৱহাৰ কৰিছে। যোৱাকালি যুৱক এজন কোৰ্টত আহি তেখেতৰ কাষ্ট চাৰ্টিফিকেটৰ এফিডেভিট কৰিবৰ কাৰণে আহিছিল। আৰু সেই যুৱকজন কাষ্ট চাৰ্টিফিকেট এফিডেভিট কৰাৰ সময়তে আমাৰ গোসাইগাঁও কোৰ্টৰ নটাৰী বিনেশ্বৰ বৰ্মন আৰু হেৰাম্ব বৰগাৰীয়ে সেই ল'ৰাটোক উপদস্থ কৰে। আৰু উপদস্থ কৰাৰ সময়ত ল'ৰাটোৱে জনোৱা মতে তেখেতসকলে মদৰ বটল দি দলিয়াইছিলে। তাৰপিছত মদৰ বটল দি দলিওৱাৰ পিছত শাৰীৰিকভাৱে আক্ৰমণ কৰিলে। এই যি ঘটনা, এই ঘটনাক আমি সদৌ চোতাল ছাত্ৰ সন্থাই তদন্তৰ দাবী কৰিছোঁ। আৰু ইয়াৰ পৰা আমি জানিব পাৰিছোঁ যে সদায় ইয়াত এক মদৰ আড্ডা হৈ আছে। আৰু এই মদৰ আড্ডাই আজি শৈক্ষিক সমাজক চিন্তিত কৰি পেলাইছে। আজি চাওক, সদায় মানুহে ক্লায়েণ্টে ইয়াত নিজৰ ন্যায় বিচাৰি আহে, নিজৰ সমস্যাৰ সমাধান বিচাৰি আহে। কিন্তু সেই সময়ত যে অফিচিয়েল টাইমত তেখেতসকলে মাদক দ্ৰব্য গ্ৰহণ কৰে আৰু এই মাদক দ্ৰব্য গ্ৰহণ কৰি এক উদ্ভণ্ডলীৰ এক পৰিৱেশ সৃষ্টি কৰে, তাত আমি ধিক্কাৰ জনাইছোঁ আৰু ইয়াত উচিত তদন্ত জনাইছোঁ। আৰু ইয়াৰ লগে লগে যিহেতু অফিচিয়েল টাইমত ল'ৰাটোক সিহঁতে এটেক কৰিছে, এইকাৰণে আমি সদৌ চোতাল ছাত্ৰ সন্থাই তেখেতসকলৰ যি লাইচেন্স, সেই লাইচেন্সটো ব্ৰত হ'ব লাগে। আৰু অকল এয়াই নহয়, তেখেতসকলক কামৰ পৰাও কিন্তু বঞ্চিত কৰিব লাগে। এয়া আমি সদৌ চোতাল ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আৰু ইয়াৰ লগে লগেই ইয়াত যে মদৰ আড্ডা চলি আছে আৰু ইয়াত যে মানুহে নিজৰ কাম বিচাৰি এক অশান্তিৰ পৰিৱেশ সৃষ্টি হৈছে, তাত কিন্তু জিলা প্ৰশাসনে এক তদন্ত কৰিব লাগে বুলি আমি সদৌ চোতাল ছাত্ৰ সন্থাই দাবী কৰিছোঁ।